আজি ডিকৰাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কেইবা সহস্ৰাধিক শ্ৰমিকে নিজৰ প্ৰাপ্যৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিকৰাই চাহ বাগিচাৰ অন্তৰ্গত 5টা ডিভিজনৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল মুখ্য কাৰ্যালয়ৰ চৌহদ। সাপ্তাহিক ৰেচন পাতিকে ধৰি প্ৰাপ্য মজুৰিৰ দাবীত শুক্ৰবাৰে বাগিচাখনৰ শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শ্ৰমিকসকলৰ দাবী, বাগিচাৰ পৰিচালকগৰাকীক ৰেচন, মেডিকেল সুবিধা, নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু প্ৰাপ্য মজুৰি বিচাৰি বহুবাৰ নিবেদন কৰা হৈছে যদিও বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ প্ৰতি কোনোদিনেই কাণসাৰ নিদিয়াৰ বাবেই আজি এইদৰেই প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। অনাগত সময়ত শ্ৰমিকসকলে প্ৰাপ্য আদায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। অন্তত ডিকৰাই চাহ বাগিচাৰ মুখ্য পৰিচালক অংকুমণি বৰাৰ হাতত শ্ৰমিকসকলৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে আগন্তুক এমাহৰ ভিতৰত শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰসমূহ মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি আৰু পৰিচালকগৰাকীয়ে শ্ৰমিকসকলৰ দাবী পত্ৰত স্বাক্ষৰ কৰাৰ পাছত শ্ৰমিকসকলে প্ৰতিবাদ সামূহিকভাৱে স্থগিত ৰাখে। অসম চাহ মজদুৰ সংঘৰ ইটাখোলা শাখাৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীত আৰক্ষী প্ৰশাসন CRPFক মোতায়েন কৰা হৈছিল। চাহ শ্ৰমিকসকলৰ প্ৰাপ্য দাবীসমূহৰ প্ৰতিলিপি অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতি, শ্ৰম আয়ুক্ত আৰু জিলা উপায়ুক্তগৰাকীক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰাৰ কথা শ্ৰমিক ইউনিয়নে জানিব দিছে। ইফালে নিজৰ প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত মহিলা শ্ৰমিকসকলে কৰ্তৃপক্ষৰ ওপৰত খৰ্গহস্ত হোৱা পৰিলক্ষিত হয়। ব্যুৰ ৰিপৰ্ট, অগ্নিকৰ নিউজ।